ডিব্ৰুগড়ৰ কোভিড পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কোভিড ইনচাৰ্জ সঞ্জয় কিষাণৰ আলোচনা ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ত। ডিব্ৰুগড়ত শেহতীয়াকৈ ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। ইতিমধ্যে ডিব্ৰুগড় জিলাত ৬,৩৫৪ জন আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৬৬ জন কোভিড ৰোগী। শেহতীয়া নতুন SOP জাৰি কৰাৰ পাছতো ডিব্ৰুগড়ত কোভিড পৰিস্থিতি উন্নত নহ'লে ডিব্ৰুগড়ত SOPৰ বিকল্প চিন্তা কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে সঞ্জয় কিষাণে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত বৰ্তমানলৈকে কোভিডত আক্ৰান্ত হৈছে মুঠ ৬,৩৫৪ গৰাকী লোক। আনহাতে ইয়াৰে সক্ৰিয় হৈ উঠিছে ৪,০০৭ গৰাকী। যদিও দৈনিক ভয়ংকৰভাৱে গণসংক্ৰমণ বৃদ্ধি হৈছে ডিব্ৰুগড় জিলাত, ডিব্ৰুগড় নগৰৰ লগতে গ্ৰামাঞ্চলত আৰু চাহ বাগিচাৰ অঞ্চলত বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা, যাৰ বাবে চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগ। বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষক, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, কোভিড নডেল বিষয়া ডাঃ নৱজ্যোতি গগৈসহ স্বাস্থ্য বিষয়া আদিৰ সৈতে হোৱা আলোচনাত মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰ গগৈ আৰু পুনাকন বৰুৱা উপস্থিত থাকে। হয়, নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ যোৱা পৰহি অসমৰ প্ৰথম যি কেবিনেট প্ৰথম বৈঠক হৈছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত, আৰু তাতেই সিদ্ধান্ত হৈছিল যে আমি যিসকল মন্ত্ৰী আছোঁ সকলোৱে নিকটতম জিলাসমূহত গৈ পেলাই কৰোনাৰ যি পৰিস্থিতি আছে এই বিষয়ে অধ্যয়ন কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এক ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে, আৰু সেই উদ্দেশ্যে মই যোৱাকালি ৰাতি আহি পাইছোঁ আৰু আজি মই আগবেলা তিনিচুকীয়া জিলা উপায়ুক্তৰ লগত মই এক ৰিভিউ মিটিং কৰিলোঁ। তাৰ পাছতে আমাৰ ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে সকলো বিষয়ববীয়াৰ লগত মই এক ৰিভিউ মিটিং কৰিলোঁ। আপোনালোকে কোৱাৰ দৰেই নিশ্চিতভাৱে গুৱাহাটী, ডিব্ৰুগড় আৰু তিনিচুকীয়া এই তিনিখন জিলাত অসমৰ ভিতৰতে আটাইতকৈ বেছি সংক্ৰমণ দেখা দিছে, আৰু সেইকাৰণে আমি বিশেষভাৱে এই যিকেইটা জিলাৰ নাম কৈছোঁ বিশেষভাৱে আমি পদক্ষেপ গ্ৰহণ কৰিব লাগিব, আৰু সেইকাৰণেই আজি আমি সকলোবিলাক বিষয়ৰ ওপৰত আমি অধ্যয়ন কৰিলোঁ। আমাৰ ইয়াতে AMCৰ প্ৰিন্সিপাল ডাঙৰীয়া আহিছিলে, জইণ্ট ডাইৰেক্টৰ আহিছিলে, আমাৰ ছুপাৰিনটেণ্ডেণ্ট আহিছিলে, লগতে আমাৰ বিভিন্ন বিশেষভাৱে চাহ বাগিচাৰ মালিক গোষ্ঠীসকল আহিছিলে। যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে গাঁও চহৰৰ লগতে চাহ বাগিচা অঞ্চলসমূহতো কোভিডে যথেষ্ট সংক্ৰমণ হৈছে। তো গতিকে আজি আমি জানিব বিচাৰিলোঁ যে অন্যান্য কি অভাৱ অভিযোগ আছে। ইতিমধ্যে আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াই আমাক যথেষ্ট কথা জানিবলৈ দিছে যে যিখিনি অসুবিধা আছে, বিশেষভাৱে ICU বিচনাৰ আমাৰ যথেষ্ট কম থকাৰ বাবে আমি ৰোগীসকলক ICUৰ ব্যৱস্থা কৰিব পৰা নাই। এই বিষয়টো আজি আমি আলোচনা কৰিছোঁ, আৰু নিশ্চিতভাৱে এই বিষয়টো মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। তাৰ লগতে অন্যান্য কিছু অসুবিধা আছে, বিতংভাৱে এই কথাখিনি আজি আমি আলোচনা কৰিছোঁ, আৰু আমি যাতে সকলোৱে মিলিত প্ৰচেষ্টাৰে কৰোনা মহামাৰীৰ লগত আমি এক হৈ পেলাই যুদ্ধ কৰিব পাৰোঁ আৰু আমি পৰাজিত কৰিব পাৰোঁ। তাৰ কাৰণে আচলতে আমি সকলোৱে এক হৈ পেলাই কাম কৰিব লাগিব। নিশ্চিতভাৱে ইতিমধ্যে SOP এখন আহিছে, কিন্তু মই আপোনালোকক কৈছোঁৱেই যদি আৰু অধিক অৱনতি ঘটে তেতিয়াহ'লে নিশ্চিতভাৱে অন্য ধৰণৰো হয়তো সিদ্ধান্ত ল'বলগীয়াও হ'ব পাৰে। হয়, তাত মানে কিছু ৰোগীক দেখিছোঁ যে সেইদিনাখন আমি কেইখনমান বাগানত যাওঁতে থাপা থাপিকে থৈছে। হয়, মই এইটো কথা ময়ো মন কৰিছোঁ। আপুনি যিখন বাগিচা কৈছে সম্ভৱতঃ এইটো মায়াজান টি ষ্টেটৰ মই কালি গুৱাহাটীৰ পৰা আহি থাকোঁতে মই এই বিষয়টো গম পালোঁ, আৰু লগে লগে মই উপায়ুক্ত ডাঙৰীয়াক অৱগত কৰিলোঁ, আৰু উপায়ুক্ত ডাঙৰীয়াৰ লগে লগে ৰাতিয়েই গৈ পেলাই মায়াজান টি ষ্টেট উপস্থিত হ'ল, আৰু তাতে বিচনাৰ ব্যৱস্থা কৰিলে। আৰু এটা সমস্যা হৈছে যে আমি বাগিচাৰ যিসকল পজিটিভ
আছে তেখেতসকলক আমি যদি চৰকাৰীভাৱে য'ত আইচলেশ্যনৰ ব্যৱস্থা কৰিছোঁ আমি হোম কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে তাত তেওঁলোকে আচলতে যোৱা ইচ্ছা নকৰাৰ কাৰণে ক'ৰবাত আমাৰ অলপ অসুবিধা হৈছে আৰু সেইকাৰণে মই বিশেষভাৱে চাহ বাগিচাসমূহত যিবিলাক সংগঠন আছে আমাৰ ট্ৰেড ইউনিয়ন আছে ছাত্ৰ সংগঠন আছে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে যাতে আমাৰ স্বাস্থ্য বিভাগক সহযোগিতা কৰে এইবিলাক কৰাৰ ক্ষেত্ৰত আৰু দ্বিতীয়তে আৰু এটা সমস্যা হৈছে যে চাহ বাগিচাসমূহত যিটো আমি ক'ভিড টেষ্ট কৰিছোঁ টেষ্ট কৰাৰ ক্ষেত্ৰতো কিছুমানে অনীহা প্ৰকাশ কৰিছে যাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে আমাৰ স্বাস্থ্য বিভাগৰ অসুবিধা হৈছে আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি ক'ৰবাত যদি এটা দুটা আমি পজিটিভ পাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে সেই লাইনখনত আমি সকলোকে টেষ্ট কৰিব লাগিব আৰু তেতিয়াহে আচলতে তাত কিমান পজিটিভ আছে আমি জানিব পাৰিম আৰু তেওঁলোকক বাকী অধিক সংক্ৰমণ কৰাবৰ পৰা মানুহখিনিক আমি বচাই ৰাখিব পাৰিম। ৰিপৰ্ট হৰাইজন।